হেল্ল' ব্ৰিয়ন স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে অসমৰ বাবু ইউটিউব চেনেল। বহুত দিনৰ মূৰত গাইছ আৰু আহিছোঁ ইউটিউবত আৰু আপোনালোকে আগৰ নিচিনাকৈ মৰম দিব, আশীৰ্বাদ কৰিব। আজি ভিডিঅ'টো কি ওপৰত হৈছে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় আপোনালোকে গম পাইছে। তাৰ বাবে বহুত দিন ধৰি আপোনালোকৰ মাজত ভিডিঅ' দিবলৈ পৰা নাই আৰু বহুত কিবা কিনি হৈছে। আপোনালোকক মই এটুজেট কৈ আছোঁ যে ধ্বংস কৰি দিছে গাইছ, ধ্বংস কৰি দিছে। ক'বলৈ ভাষা নাই বুলি কৈছোঁ গাইছ। আপোনালোক মই নিজৰ বুলি বঢ়িয়াকৈ কৈ আছোঁ গোটেইখিনি কথা। আপোনালোকে সকলোকে চাই থাকক। ইউটিউবাৰ হওক, কোনো এক্টৰ হওক, কোনোবা এক্টৰনি হওক, কাৰো কথা শুনি আপোনালোকে ভুল নাযাব বুলি কৈছোঁ মই। তেখেতসকলে পইচা লৈ প্ৰমোশ্যন কৰিছে, তেখেতসকলে পইচা লৈ কিবা কানি কৈছে, ইমান টকা ইনকাম কৰিছোঁ, ইমান টকা ইনকাম কৰিছোঁ। তেখেতসকলৰ কথা শুনি আপোনালোকে ভুল নাযাব। তেখেতসকলৰ কথা শুনি মই আজি মোৰ বৰবাদ হৈ গৈছোঁ জীৱন। আৰু সেইজন হ'ল কোন ইউটিউবাৰ আছিল তেনেকুৱা বেতাল আৰু নিপুৰ কথা শুনি পেলাই মোৰ আজি জীৱন ধ্বংস হৈছে। কাৰণ বেতাল আৰু নিপুই প্ৰমোশ্যন কৰিছিল 5-1 বুলি গেম এখন। সেই গেমত মই বহুত টকা বৰবাদ কৰি পেলাইছোঁ। কেনেকৈ কিনকে হৈছে আপোনাক মই এইটো চেট কৈ আছোঁ। বাকী গাইছ, মই প্ৰথমতে বৰবাদ হৈছোঁ 10-15 হাজাৰ টকা। সেইখিনি কম বুলি ধৰিছোঁ, আপোনালোকে বহুত টকা পইচা হয় আমাৰ বাবে। সেইখিনি মই কিন্তু কম বুলি ধৰিছোঁ। সেইখিনি বৰবাদ হৈছে আমাৰ স্কজে প্ৰমোশ্যন কৰিছিল এটা ইউটিউবত গেম এখন, ৰামি গেম কিবা। সেই গেমখনতো বহুত টকা গৈছে। তাৰপিছত মনোজ ভাইৰ ইউটিউব চেনেলৰ পৰা ডাউনলোড কৰিলোঁ, এনেকৈ বহুত গৈছে। বাকী মই ৰিচেণ্টলি বেতাল আৰু নিপুক সুকিয়ানি দিবলৈ কৈছোঁ যে ভাই তহঁতে এনেকুৱা গেম যাতে প্ৰমোশ্যন নকৰা, মানুহ যাতে লাভ হয়। যিহেতু তহঁতে কৈছে তহঁতক আমি বহুত মৰম কৰোঁ, বহুত ভাল লাগে, তহঁতৰ ভিডিঅ' আমি প্ৰায় চাওঁ। সেই আগৰ পৰা চাই আহিছোঁ। কলা ক্ৰেজিৰ ভিডিঅ', আফ্ৰিকান ব্লগৰ ভিডিঅ' আমি প্ৰায় চাওঁৱে, ডেইলি চাওঁ ভিডিঅ'। আৰু তহঁতে কৈছে বিশ্বাস কৰি খেলিছোঁ, তহঁতেতো কোৱাৰ বাবে খেলিছোঁ। আৰু তহঁতে বহুত টকা, মই তহঁতৰ কথা শুনি বৰবাদ হৈ গৈছে। কি বুলি ক'ম, আপুনিও ভুল নকৰিব কোনো ইউটিউবাৰৰ কথা শুনি, কোনো এক্টৰৰ কথা শুনি এনেকুৱাকৈ গেম বা এনেকুৱা ধৰণৰ কথা শুনি আপোনালোকে ডাউনলোড বা পে'মেণ্ট নকৰি পইচা নভৰাব। আৰু বাকী বহুতে মোক কমেণ্ট কৰিব যে তই কথা শুনিছে কিয় তহঁতৰ। কিন্তু গাইছ চাওঁতে চাব, মই আছিলোঁ আপুনি মস্ত ভাল পায় বেতাল নিপুক। বেতাল নিপু এটা কিছুমান কথা এটা ক'লে আপুনি যিহেতু ভাল বুলি ৰেচপেক্ট কৰে, সেনেকৈ মই ৰেচপেক্ট কৰি কথাখিনি শুনিছিলোঁ আৰু টকা ভৰাইছিলোঁ। এনেকৈ বহুত টকা বৰবাদ হৈ গৈছে। বাকী মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে ছাৰ, এনেকুৱা ধৰণৰ গেম এপছ প্ৰমোশ্যন কৰা ইউটিউবাৰসকলক যাতে অতি সোনকালে গ্ৰেপ্তাৰ কৰে, তাৰে বাবে মই অনুৰোধ জনাইছোঁ। কাৰণ বহুতো চলিৰ জীৱন ধ্বংস হৈছে। ৰিচেণ্টলি এজন আমাৰ আৰক্ষী জোৱানো ফাঁচি দিবলৈ সক্ষম হৈছে। কাৰণ চাব, আমি হ'ল নাই কিবা কোম্পানীত কাম কৰি চলি আহিছোঁ আৰু তেখেতসকলে চৰকাৰী চাকৰি কৰি ফাঁচি দিবলগীয়া বাধ্য হৈছে। কেনেকুৱা এটা ধৰণৰ তেখেতৰ ধাৰ লাগি গৈছে গেম খেলি খেলি। বাকী চৰকাৰক মই এইটোৱে অনুৰোধ জনাইছোঁ যাতে এনেকুৱা প্ৰমোশ্যন কৰা গেম যাতে বন্ধ কৰে, এপছবিলাক বন্ধ কৰাৰ চেষ্টা কৰে। আৰু লগতে এনেকুৱা ইউটিউবাৰ বা এনেকুৱা প্লেটফৰ্মৰ যাতে প্ৰমোশ্যন কৰে তেখেতসকলক যাতে গ্ৰেপ্তাৰ কৰে অতি সোনকালে। তাকে মই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক কাতৰ বিনোদ্ৰমত অনুৰোধ কৰি জনাইছোঁ যে এনেকুৱা ব্যক্তিক যাতে গ্ৰেপ্তাৰ কৰে। ধন্যবাদ। গেমখনক আপোনাক কেনেকুৱা লভ দিব সেইটো মই কৈ আছোঁ আপোনালোকক। প্ৰথমে চাব গাইছ, আপুনি যেতিয়া নতুন হৈ থাকিব সেইখন গেমত মেম্বাৰ, তেতিয়া আপোনাক কি ধুনীয়া ধৰণৰ আপোনাক লাভ দিব। আৰু সেই লাভত আপুনি ৰিচেণ্টলি খেলি থাকিব। আপোনাক এনেকুৱা এটা নিচা, এনেকুৱা এটা বুলি ক'লোঁ আপোনাক, তাত কৰি আপুনি 200 টকাৰ মাল খাই ঘৰত ঘুমি থকা ভাল। কিন্তু এই গেম বা জুৱাৰ পৰা বহুত দূৰত থাকক বুলি মই নমস্কাৰ হাতৰ কৰিছোঁ। মই এনেকুৱা ভুক্তভোগী হৈছোঁ বাবে আজি আপোনালোকক কৈ আছোঁ। বাকী যেতিয়া আপোনাৰ নিচা লাগি থাকিব, পূৰা নিচা লাগি থাকিব, আপুনি বিট বাঢ়ি যাব। আপুনি 500কে মাৰিব, 1000কে বিট লগাব। তেনেকৈ আপুনি এনেকুৱাকৈ চুচিব বুলি কৈছোঁ না আপোনাক, মা কচম কৈছোঁ, এনেকৈ লুটি লৈ যাব। মোক ৰিচেণ্টলি 45,000+ এক ঘণ্টাৰ ভিতৰত ফফলা কৰি দিছে। মোক বহুত টকা গৈছে। তাৰ বাবে মই বেতাল নিপুক আৰু সুখেনি দিওঁ যে এবাৰ কওঁ যে বেতাল নিপু দা এনেকুৱা প্ৰমোশ্যন যাতে নকৰে। এনেকুৱা প্ৰমোশ্যনৰ ভিডিঅ' চাই আপোনাৰ পৰা মই বহুত ধ্বংস হ'লোঁ। আৰু লগতে আপুনি যদি এনেকুৱা প্ৰমোশ্যন কৰে আপোনালোকে, মই আপোনালোকৰ চেনেল কেতিয়াও ভিডিঅ' নাচাওঁ, আনফল' আনছাবস্ক্ৰাইব কৰি দিম দবকে, চবতে আনছাবস্ক্ৰাইব কৰি দিম। এইটো মই লাষ্ট কৈছোঁ, এনেকুৱা যাতে প্ৰমোশ্যন নকৰে আৰু যাতে। বাকী আপোনালোক সকলোৱে নতুন ভিডিঅ' পাই থাকিব। এইখিনি মই আপডেট দিব লগা হৈছিল, তাৰ বাবে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। বহুত দুখত দিছিলোঁ। ভাবোঁ আজি আপোনালোকে যিহেতু মোৰ এজন মেম্বাৰে, সকলোৱে যিহেতু মোৰ ভিডিঅ' চাই, আপোনালোকক মই শ্বেয়াৰ কৰোঁ। আপোনালোককো যদি বচাব পাৰোঁ, মই যিহেতু ভুক্তভোগী হৈছোঁ, আপোনালোকক যদি